ভাৰত পাৰ্টিৰ আজি জয় বুলি ক'ব লাগিব। সবফালে জয় জয় হ'বলৈ গৈ আছে। আজি ওদালগুৰি জিলাৰ মাজবাট সমষ্টিত আজি বিটিআৰ পাঁচনৈ চেৰফাং সমষ্টিত আজি উপস্থিত হৈছোঁ আৰু আজি ইয়াতে জয় ভাৰত পাৰ্টিৰ আমাৰ যোগদান সভা আছিলে আৰু এই যোগদান সভাত আজি 500 কৰ্মী আজি বিজেপিৰ পৰা ইউপিপিএলৰ পৰা আৰু বিপিএফৰ পৰা 500 কৰ্মী আজি আমাৰ জয় ভাৰত পাৰ্টিত জইন কৰিছে আৰু ইয়াৰ পিছতে আমি তীব্ৰ গতিত জয় ভাৰত পাৰ্টিৰ কাম কৰি যাম আৰু আগন্তুক যি বিটিচি নিৰ্বাচন আজি যিমানে দল আছে সকলোৱে অংক কৰি আছে চৰকাৰ গঠন কৰাৰ জয় ভাৰত পাৰ্টি আমি যে তীব্ৰ গতিত আগবাঢ়ি আছোঁ এইটো আচলতে কোনো হয়তো হিচাপ কৰা নাই, কিন্তু এটা কথা স্পষ্ট, জয় ভাৰত পাৰ্টিৰ অবিহনে বিটিচি যে এবাৰ কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। আজি চাওক, আজি কংগ্ৰেছ দলৰ পৰা আজি আদিবাসী চাহ মৰ্চাৰ ষ্টেট সেক্ৰেটাৰী সুমিত মিঞ্জ ডাঙৰীয়া আজি আমাৰ এই জয় ভাৰত পাৰ্টিত যোগদান কৰিছে আৰু তেওঁৰ লগত বহুত কৰ্মীয়ে কংগ্ৰেছৰ পৰা জইন কৰিছে আৰু ইয়াতে বিভিন্ন দলৰ কৰ্মীয়ে ইয়াতে জইন কৰিছে। ইয়াতে আপুনি অনুমান এটা কৰিব পাৰিব যে জয় ভাৰত পাৰ্টি এই পাঁচনৈ চেৰফাঙত কিমান দূৰ আগবাঢ়ি আছে। হয়, আমাৰ এতিয়ালৈকে 4জন কেণ্ডিডেট ওলাই আহিছে আৰু 4জনে কাম কৰি আছে আৰু এতিয়া আমাৰ ৰাইজে যাক বাছনি কৰি দিব তাকে আমি কেণ্ডিডেট দি পেলাই আমি পাঁচনৈ চেৰফাঙত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। হয়, আমিতো চাওক বিটিচিত বিটিআৰত ধৰক 40টা সমষ্টি আছে আৰু আমাৰ সহকৰ্মীসকলে 40টা সমষ্টিতে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা চিন্তা চৰ্চা কৰি আছে। আমাৰ এইটো প্লান পলিচি আছে। আপোনালোকে মানে সময় যেনেকুৱা সময় আহিব তেনেকৈ আপোনালোকে গম পাই যাব। আজি হয়তো নতুন দল হিচাপে হয়তো কোনোবাই ক'ব পাৰে যে 40টা সমষ্টিত তেওঁলোকে কেনেকৈ প্ৰাৰ্থিত্ব দিব, কিন্তু আমাৰো প্লান পলিচি আছে আৰু 40টাতে আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ আমাৰ আলোচনা হৈছে আৰু চাওঁ কি হয়, কেইটাত দিব পাৰোঁ। চাওক, অন্য ৰাজনৈতিক দল আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে, কিন্তু আমাৰ এতিয়া অন্য দলৰ লগত আমাৰ বহাৰ সময় হোৱা নাই, যিহেতুকে আমাৰ নতুন দল আৰু আমি নতুন হিচাপত কাম কৰি গৈ আছোঁ। আমাৰ কামখিনি আমি আগবঢ়াই লৈ গৈ থাকিম। পিছৰ পৰ্যায়ত দেখা যাব কাৰ লগত কি আলোচনা হ'ব। পাঁচনৈ চেৰফাং এইবাৰ জয় ভাৰত পাৰ্টি দখল কৰাটো নিশ্চিত হৈ পৰিছে, কাৰণ আজি সভাতে আপুনি নিজে দেখা পাইছে ৰাইজে ওলাই আহিছে আৰু জয় ভাৰত পাৰ্টিক যি ধৰণৰে মানে সঁহাৰি জনাইছে, ইয়াতে আপুনি অনুমান কৰিব পাৰিব।